নমস্কাৰ আৰু সকলোকে মই ইউটিউব চেনেল পূজা চলিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভিডিঅ'টো দিয়া অকণমান দেৰি হ'ল, তাৰ কাৰণে বেয়া নাপাব। আৰু যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিজাল্ট অলৰেডি দিলে, তাৰপিছত এতিয়া আপোনালোকে সুধিছে যে মানে ইমানটো মাৰ্কছ পাইছোঁ, বহুতে মেছেজ কৰিছে, কিছুমানক ৰিপ্লাই কৰিব পাৰিছোঁ, কিছুমান থাকি গৈছে, তাৰ কাৰণে বেয়া নাপাব, বেলেগ কামটোত লাগি থকাৰ কাৰণে। আৰু মানে কি আৰু বহুতে মেছেজ কৰিলে মানে তললৈ গুচি যায় যে, সেইকাৰণেও থাকি যায়। আপোনালোকে নাভাবিব যে মই জানি বুজি ৰিপ্লাই নাই কৰা বুলি, সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ। চাওক, আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হোৱা বি এড এণ্ট্ৰেঞ্চৰ ৰিজাল্টত যদি জেনেৰেল হয় তেতিয়াহ'লে আপোনালোকে যদি 140, 50, 60 পাইছে, মোৰ মতে মানে 150, 160 যদি পায়, আপোনালোক সেইটো পাইছে, যদি তাতকৈ ওপৰত পাইছে, তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিকোনো প্ৰাইভেট ইনষ্টিটিউশ্যনত পাই যাব, ঠিক আছে। আৰু মানে কি হয়, মই প্ৰাইভেট বুলি এইকাৰণে কৈছোঁ, গভৰ্ণমেণ্টতো এপ্লাই কৰি থোৱাটোতো একো হেৰি নাই। খালি মানে কি হয়, তাত যে ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে যিহেতু ছিট কম থাকে, মানে যিসকল টিচাৰ থাকে সেইসকলৰ কাৰণেহে মানে বেছিকৈ থাকে, সেইকাৰণেহে কৈছোঁ। মেক্সিমামে প্ৰাইভেটতে কৰে, প্ৰাইভেটতে পায়, সেইকাৰণে মই ডাইৰেক্ট তেনেকেই কৈছোঁ যে আপোনালোকে যদি জেনেৰেল কেটেগৰীৰ হয়, আপোনালোকে যদি 150 বা 160 পাইছে, তাতকৈ যদি বা ওপৰত পাইছে, তেতিয়াহ'লে আপোনালোকে মানে ধুনীয়াকৈ প্ৰাইভেট ইনষ্টিটিউশ্যনত এপ্লাই কৰিব আৰু গভৰ্ণমেণ্টতো কৰি থ'ব। খালি বাই চান্স ঠিকটো নাই, কেতিয়াবা লাক ভাল থাকিলে পাই যোৱাও হয়, সেইটো কাৰণে। তাৰপিছত খালি ৰিস্কটো নল'ব, প্ৰাইভেটতো এপ্লাই কৰিব, ঠিক আছে। আৰু যদি আপোনালোক ST, SC, OBC হয়, মানে ৰিজাৰ্ভ কেটেগৰীখিনিয়ে, তেতিয়াহ'লে আপোনালোকে যদি 130 মান যদি পাইছে বা 35 সিমানমান যদি পাইছে, তেতিয়াহ'লে আপোনালোকে ছেফ জ'নতে আছে। মানে আপোনালোকে যিকোনো প্ৰাইভেট ইনষ্টিটিউশ্যনত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে ছিট পাই যাব লাগে মানে দেই। আৰু গভৰ্ণমেণ্টততো বেছি যায় ন, 200+ মাৰি দিয়ে, সেইটো কাৰণে মানে মই এনেকৈ কৈছোঁ। ইয়াতকৈ কমো মানে যাবলৈ আছে, সেইটোতো মানে সময়ে ক'ব বাৰু, কেণ্ডিডেটৰ ওপৰত কথা কিমান আছে, কি কথা সেইখিনি লৈ, কাৰণ আৰু কলেজো বহুত আছে, সেইকাৰণে আপোনালোকে টেনশ্যন নল'ব। আৰু যদি কলেজ ক'ত আছে, কি কথা, মোৰ ভিডিঅ'টো আগতে যোৱাবাৰৰ ভিডিঅ'টো দিয়া আছে, সেইকাৰণে মই আকৌ ৰিপিট কৰা নাই, আপোনালোকে চাই ল'ব পাৰে, বা আন ভিডিঅ'টো আপোনালোকে চাব পাৰে, বা কোনোবা জনা কাৰোবাকো সুধিব পাৰে, নেটত চাৰ্চ কৰিব পাৰে, যেনেকৈ হ'লেও আপোনালোকে চাই ল'ব। আৰু এটা কথা কওঁ, যিসকলে তাতকৈ কম পাইছে 150, 140, 130, 120তকৈও কম পাইছে, 110তকৈও কম পাইছে, তেওঁলোকেও কিন্তু মই ভাবোঁ যে আপোনালোকে প্ৰাইভেটত হ'লেও এপ্লাইটো কৰি চাব। কাৰণ কপাল কাৰ কেতিয়া কি হয় কোনেও নাজানে, বহুত কমেও কেতিয়াবা পাই যায়, সেইকাৰণে মানে আপোনালোকে মই ভাবোঁ এপ্লাইটো কৰি থওকচোন, হওক বা নহওক কথা নাই। আৰু আপোনালোকক মই আগতো কৈছোঁ যে লাষ্ট অপশ্যন BEd নহয়, বা যিকোনো বস্তুৱে লাষ্ট অপশ্যন নহয়, আমি চেষ্টা কৰিয়ে থাকিব লাগে যেতিয়ালৈকে আমি কিবা এটা নেপাওঁ, ঠিক আছে। সেইটো কাৰণে মানে কৰি থ'ব, এপ্লাইটো কৰি চাব দেই। আৰু যিসকলৰ 150তকৈ বেছি আছে, 200ৰ ওপৰ কিন্তু গভৰ্ণমেণ্টত ধুনীয়াকৈ পাবই বাৰু, কিন্তু 150তকৈ ওপৰত আছে বা 160তকৈ ওপৰত আছে, আপোনালোকেও মানে কি হয়, গভৰ্ণমেণ্টতো এপ্লাইটো কৰি থ'ব। যদিও বা ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে কম থাকে, তথাপিতো এপ্লাই কৰাটোতো কোনো হেৰি নাই, কেইটকামান গ'লে যাব বাৰু, একো নাই। কাৰণ আপোনালোকৰ যিখন এখন গধুৰ চাৰ্টিফিকেট পাব, গতিকে অকণমান পইচা যাবই আৰু উপায়টো নাই। তো সেনেকৈ। আৰু এটা কথা কওঁ, আপোনালোকে ক'ত এপ্লাই হৈছে আপোনালোকে ভিডিঅ'ৰ জৰিয়তেও গম পাব, মই গম পালেওতো ভিডিঅ' বনাই দিম বাৰু, বা আপোনালোকে গম পালেও মোক ক'ব, যাতে মই ভিডিঅ'টো বনাই আৰু দুজনে গম পায়। আৰু নহ'লে বা আপোনালোকে যদি কোনোবা আপোনালোকৰ মানে ফ্ৰেণ্ড আছে, বা আছে, ভণ্টি আছে, দাদা আছে, এনেকৈও যদি কোনোবাই কৰি আছে বা আগতে কৰিছিলে, সেই কলেজখনৰ খবৰটো কিন্তু ৰাখিবলৈ পাব, তেতিয়াহে আপোনালোকে গম পাব। কাৰণ কিছুমানেহে অনলাইন মানে ন'টিচ লগায়, কিছুমানে অফলাইনে মানে কৰি দিয়ে, তেতিয়া অকণমান দূৰৰখিনি প্ৰব্লেম হৈ যায়, কাৰণ আমাৰ উজনিখিনিওতো তাত পঢ়িব যাব, তেতিয়া দিগদাৰ হৈ যায় মানে, সেইটো কাৰণে, ঠিক আছে। বাকী ভিডিঅ'টো অকণমান দেৰি হ'ল বনোৱাটো, সেইটো কাৰণে বেয়া নাপাব। খালি মই সেইটোৱে কৈছোঁ, যদিহে আপোনালোক জেনেৰেল হয়, দেন 150 বা 160, 140 মান থাকিলে আপোনালোকে পাব লাগে, প্ৰাইভেটত কৰি থ'ব, আৰু গভৰ্ণমেণ্টতো মোৰ মতে এপ্লাই কৰি থ'ব। আৰু যদিহে আপোনালোক মানে OBC, ST, SC তেনেকুৱা হয়, তেতিয়াহ'লে আপোনালোকে 130 বা 140 পালেও আপোনালোকে 120লৈও যাব পাৰে, তেতিয়া আপোনালোকে মানে পাব
মানে ছিটটো পাব লাগে ঠিক আছে বাকী তাতকৈ কমখিনি কথাও কৈছোঁ আপোনালোকে লাষ্ট অপশ্যন যিহেতু নহয় গতিকে আপোনালোকে এপ্লাই কৰি থ'ব পাই নাপায় পাছৰ কথা হয় নাই কি হয়নো কোনে জানিব ন মই যদি আজি কৈ দিওঁ আপোনালোকে পাবই যদি নেপায় তেতিয়া আৰু যদি মই কৈ দিওঁ যে আপোনালোকে নেপায় যদি পাই যায় সেইটো কথা বুজি পালে সেইকাৰণে সেইটো কোনেও ডাঠি ক'ব নোৱাৰে সেইটো মেৰিট লিষ্টেহে ক'ব আৰু মেৰিট লিষ্ট যিহেতু বহুত কেইখন ওলাব মানে আৰু চাওক চবেই ইখনত কৰিব এইখনত নকওঁ সিখনত কৰি দিয়ে তেনেকুৱা ছিটটোতো থাকি যাব এই তেনেকুৱাও হয় মানে বুজি পালে চ' ভাবিছোঁ ভিডিঅ'টো ভাল পালে বুলি আৰু গম পাইছা ভয় চয় কৰি নাথাকিব যি হৈছে যি মাৰ্কছ পাইছে উপায় নাই আৰু পিছত এতিয়া যিটো কৰিম বুলি ভাবিছে সেইটোক ফ'কাছ কৰক আৰু এপ্লাইটো কৰি থৈ দিয়ক ঠিক আছে থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ কাৰণে